মানুহৰ আটাইবোৰ মানসিক গুণৰ ভিতৰত আটাইতকৈ বিৰল মূল্যৱান গুণটো হ'ল ধৈৰ্য। ছেমুৱেল স্মাইলছৰ এখন মূল্যৱান কিতাপত তেখেতে ব্যাখ্যা কৰি কৈছে, বহুত মানুহে মানসিক গুণাৱলী লৈ জন্মগ্ৰহণ কৰে, কিন্তু সেইবোৰ কামত খটুৱাই জীৱনৰ উৎকৰ্ষ সাধন কৰিবলৈ ধৈৰ্যশীল পৰিশ্ৰমৰ প্ৰয়োজন। বেকন, নিউটন, ৱাট, স্কট, বাইৰন, থেকাৰে এওঁলোক সকলোৱে নিজৰ জীৱনত একোজন সাধাৰণ মেকানিকৰ নিচিনাকৈ পৰিশ্ৰম কৰিছিল। সঁচা কথা ক'বলৈ গ'লে অশেষ ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰম অবিহনে কোনো মানুহৰ পক্ষে সাহিত্য, বিজ্ঞান, ৰাজনীতি বা আন যিকোনো কৰ্মক্ষেত্ৰতে উচ্চ স্থানলৈ আৰোহণ কৰা সম্ভৱ নহয়। বেঞ্জামিন ফ্ৰেংকলিন, যিজন কেৱল নিজৰ চেষ্টা আৰু পৰিশ্ৰমৰ বলেৰে ডাঙৰ মানুহ হোৱা ব্যক্তি, তেখেতেও কৈছিল যে ধৈৰ্যগুণ থকা মানুহে জীৱনত যি হ'ব বিচাৰে তাকেই হ'ব পাৰে।